নমস্কাৰ এণ্ড গুড মৰ্ণিং বন্ধু-বান্ধৱীসকল। আজি আপোনালোকৰ মাজলৈ আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু ভিডিঅ'টোত ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব যাতে মোৰ ভিডিঅ'বোৰ পাই থাকে। এতিয়া ব'লকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি হৈছে 28 ফেব্ৰুৱাৰী বিজ্ঞান দিৱস। আমি সকলোৱে জানো যে বৰ্তমান সময়ত বিজ্ঞানেই আমাৰ জীৱন। বিজ্ঞান অবিহনে সকলো অসম্ভৱ। আমি আধুনিক যুগ পাবলৈ সক্ষম হৈছোঁ একমাত্ৰ বিজ্ঞানৰ বাবে। ৰাতিপুৱা উঠাৰ পৰা শোৱালৈকে বিজ্ঞানে থাকে। এক কথাত চাবলৈ গ'লে আমাৰ চাৰিওফালে বিজ্ঞানে আগুৰি থাকে। বিজ্ঞানৰ বাবে আমি পৃথিৱীৰ পৰা গৈ চন্দ্ৰপৃষ্ঠত খোজ দিবলৈ সক্ষম হৈছোঁ। বিজ্ঞানৰ বাবে আমি এই জাক-জমকতাৰ পৃথিৱীখন পাইছোঁ। বিজ্ঞান দিৱস পালন কৰাৰ মুখ্য উদ্দেশ্য হৈছে বিজ্ঞানৰ বিষয়ে জনসাধাৰণক সজাগতা কৰা আৰু উঠি অহা নৱম প্ৰজন্মক বিজ্ঞান সম্পৰ্কে জ্ঞান দিয়া। বিজ্ঞানে আমাক কেনেধৰণে সহায় কৰিছে, বিজ্ঞানৰ প্ৰয়োজনীয়তা কি, বিজ্ঞান প্ৰযুক্তিবিজ্ঞানৰ বিষয়ে সকলোকে জ্ঞান দিয়াই হৈছে এই দিৱসৰ মূল উদ্দেশ্য। এতিয়া হয়তো আপোনালোকৰ মনত এটা প্ৰশ্ন উদয় হ'ব পাৰে যে এই 28 ফেব্ৰুৱাৰী তাৰিখটোতে অকল কিয় বিজ্ঞান দিৱস পালন কৰা হয়, অন্য দিনত বা অন্য তাৰিখত কিয়নো এই দিৱসটো পালন কৰা নহয়। ইয়াৰ এটাই কাৰণ হৈছে আমি সকলোৱে জানো যে ছাৰ চি.ভি. ৰমন তেওঁ আছিল এজন এছিয়াৰ প্ৰথম বিজ্ঞানী। তেওঁ বিজ্ঞান ক্ষেত্ৰৰ পৰা প্ৰথমে নোবেল বঁটা পাবলৈ সক্ষম হৈছিল। তেখেতে ৰমেন ইফেক্ট আৱিষ্কাৰ কৰিছিল। সেইটোৰ কাৰণে তেওঁ পদাৰ্থ বিজ্ঞানৰ পৰা নোবেল বঁটা পাবলৈ সক্ষম হৈছিল। ৰমেন ইফেক্ট আৱিষ্কাৰ কৰাৰ উপৰিও ৰাসায়নিক উদ্যোগ, প্লাষ্টিক, ৰঙীন ফটো, ৰবৰ আদিৰ উপৰিও অন্য বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ আদি সাজি উলিয়াইছিল। ৰমেন প্ৰভাৱ আৱিষ্কাৰ কৰিছিল 1928 চনৰ 28 ফেব্ৰুৱাৰীত। সেইকাৰণেই এই মহান ব্যক্তিজনৰ প্ৰতি শ্ৰদ্ধা জনাই 1986 চনত নেশ্যনেল কাউন্সিল ফৰ ছায়েন্স টেকন'লজিকেল কমিউনিকেশ্যন চমুকৈ NCSTC-য়ে ভাৰত চৰকাৰক তেখেতৰ মহান আৱিষ্কাৰৰ দিনটোক ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে আবেদন জনাইছিল। আৰু এই আবেদনৰ প্ৰতি সঁহাৰি জনাই ভাৰত চৰকাৰে এই দিনটোত বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ বিভাগ আৰু মন্ত্ৰালয়ে ভাৰতৰ জনসাধাৰণৰ মনত বিজ্ঞানৰ ভাৱধাৰা জগাই তোলাৰ উদ্দেশ্যেৰে 28 ফেব্ৰুৱাৰী দিনটোত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। পোনপ্ৰথমবাৰৰ বাবে এই দিৱস পালন কৰা হৈছিল 1987 চনত। তাৰ পিছৰ পৰা সমগ্ৰ দেশতে 28 ফেব্ৰুৱাৰী দিনটোত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰি আহিছে। আজিৰ ভিডিঅ' এইখিনিয়ে আছিল। নতুন এটা ভিডিঅ' লগ পোৱাৰ আশা আজিলৈ বাই বাই, লাভ ইউ অল।